হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। আমাৰো ভালেই বাৰু। আপোনালোক সকলোকে পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু বিশ্বকৰ্মা পূজা, পূজাৰ দিনা এয়া অকণমান সাজি কাচি ওলালোঁ। এতিয়া ঘৰত পূজা অকণ কৰি লওঁ, বিশ্বকৰ্মা পূজা, কাৰণ যিহেতু মাৰো ইয়াত মেচিন আছে ঘৰত, তাৰপিছত মোৰো পাৰ্লাৰ আছে, তো সেইটো কাৰণে ঘৰত পূজা অকণ কৰি লওঁ, কৰি পেলাই তাৰপিছত আমি মানুহজনৰ দোকানলৈ যাম। ঠিক আছে, ভিডিঅ'টো চাই থাকিব শেষলৈকে। তাৰপিছত এইফালে মানুহজনক ফল মূল কটাত লগাই দিলোঁ, তেওঁ হেল্প কৰি দিলে এইখিনি। মায়েও কিবা কিবি কৰি আছে, গোঁসাই ঘৰৰ চাকিৰ কাম কৰি আছে। তাৰপিছত ছোৱালীৰ খং, যিহেতু তাইলৈ দেউতাকে মালা এডাল আনিলে, চাইকেলখনৰ কাৰণে আনিলে, বাইকখনৰ কাৰণে নানিলে। তথাপিও খঙৰ কোবত হ'লেও নমুকণ কৰিলে আৰু তাই নমুকণ কৰিলে। কৰাৰ পিছত আমিও চাকি বন্তি দি সেৱা ভাগ কৰি একেবাৰে দোকানলৈ যামগৈ। তাতেই গোঁসাই এভাগ গাই পেলাই সেৱাটো ল'মগৈ। এয়া ঘৰত আমাৰ কাম চলি আছে, সেইকাৰণে থাপনাখন নিৰ্দিষ্ট ঠাইত কৰা হোৱা নাই, থুলমূলকৈ পাতি থোৱা হৈছে আৰু পূজাকণ কৰিবৰ কাৰণে। কেইদিনমান লাগিব আৰু ঘৰৰ কাম হোৱাৰ পিছত ঠিক হ'ব আৰু সকলো। তাৰপিছত এয়া দেখিছেনে, তাইক কৈছোঁ মই হেৰি কৰোঁ, দোকানলৈ যাওঁ, তাই নাযায়, খং, দেউতাকৰ ওপৰত খং উঠি আছে। তথাপিও যেনিবা শেষত উলিয়াই কৰি লৈ গ'লোঁ আৰু। তাৰপিছত মই ভিডিঅ' কৰিছোঁ, ব'লা যাওঁ, নাযায়। তাৰপিছত আমি দোকান আহি পাই গ'লোঁ। প্ৰথম গণেশক পূজাকণ কৰি পেলাই তাৰপিছত বিশ্বকৰ্মা পূজা কৰা হ'ল। তাইক চিপছ খাবলৈ দিওঁতেহে শান্তি দেউতাকে আনি পেলাই, যিহেতু নানিলে মালা নানাৰ কাৰণে লাষ্টত গৈ তাইক চিপছ দিওঁতেহে শান্তি। সেয়া দেউতাকে পূজা কৰিছে, নিজৰ দোকান যেতিয়া নিজেই পূজা কৰিছে। তাৰপিছত অকণমান আপোনালোকক দেখুৱালোঁ। তাৰপৰা প্ৰসাদ ওচৰৰ দোকানকেইখনতো দিলোঁ, দি আমি বেছি সময় নাথাকিলোঁৱেই, সোনকালে গুচি আহিলোঁ। কাৰণ কি ভাগৰো লাগিছে, আগদিনা আমাৰ নামঘৰত শৰাইও আছিলে, তেনেকৈ সেইকাৰণে সোনকালে গুচি আহিলোঁ। ঠিক আছে, আজি ভিডিঅ'টো ইমানেই আছিলে। শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ তেতিয়াহ'লে আহিছোঁ, বাই বাই। আৰু চাব দেই, ছোৱালীয়ে দেউতাকক কাম এটা আহিছিল, তেনেকুৱাতে কম্পিউটাৰত কাম কৰি আছিলে, তাই দেউতাকক ডিষ্টাৰ্ব কৰিছিলে। চাবচোন, তাইৰ কথা শুনিব। Ada no. Kamu ada poin mana?